जगदभयनाशना तव ध्यानेन देवस्य मृत्युं प्रत्नति जीवति ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय চতুৰ্দিশে এইমত কোলাহল শুনো যেন ত্ৰৈলোক্যৰ লোকসৱে একত্ৰ হৈয়া কোনো উৎসৱ হেতু যাত্ৰা কৰয় নতু পৃথিৱীত কিবা অমংগল ঘটয় তোৰা সবে যদি জানহ আমাক সত্যৰে কহ হে প্ৰভু ভোলানাথ তুহু অন্তৰ্যামী হয় আমাক পুছহ হামু কিছু নাহি জানো হে দেৱাদিদেৱ মহেশ্বৰ তুহাক সুৰা অসুৰৰ সবে পূজয় তুহু শিক্ষে উপায় চিন্ত কহ যাৱত দৈলিকবাসী সুখে শান্তিয়ে থাকিতে পাৰ হে নন্দী ভিঙি হামু যোগ ধ্যানত বহি ইহাৰ কাৰণ জানো তোৰা সবে নিশ্চিন্তে ৰহ भगवते रुद्राय नमः ॐ भगवते नमः ॐ नमः भगवते रुद्राय नमः भगवते रुद्राय नमः ভাগ্যৰ বলে পাইলো প্ৰভু তজু দৰ্শন আসন গহন কৰ গহনা প্ৰণাম কৈলাশপতি আহে ব্ৰহ্মাৰ নন্দন নাৰদ তুহাৰ আগমনে আমাৰ কৈলাশপুৰী পবিত্ৰ ভেল এবে ত্ৰৈলোক্যৰ কুশল বাৰ্তা কহি আমাক সন্তোষ কৰহ নাৰায়ণ নাৰায়ণ হে প্ৰভু ত্ৰিনয়ন তুহাৰী আশীৰ্বাদে স্বৰ্গ মৰ্ত্য পাতালৰ ৰাজা প্ৰজা হব কুশলে হে বাপুনাথ ত্ৰৈলোক্যৰ কুশল মংগল বাৰ্তা শুনি হামু পৰম সন্তোষ পালো দেৱে তুহাৰী আগমনৰ বাৰ্তা কহি আমাক ৰহস্য ভেদ কৰহ কালগ প্রভু তুমি কি দেব সম্ভে
আনন্দ লভিলো অতি যজ্ঞ বাৰ্তা শুনি সিকাৰণে দখু দিশে কোনো হৰ্ষধ্বনি কিবা হেতু শশুৰে পঠাইলা তোমাক যজ্ঞে কিবা কাৰ্যময় লাগে সাধিবাক শীঘ্ৰে কৰি শান্তি দিয়া ব্ৰহ্মৰ নন্দন দক্ষ যজ্ঞ শুনি মোৰ উঠাওল মন শিৱানী বেদনে আইলো শুনা দে গম্বৰ সহিতে নোলাই কথা মনে লাগে দৰ তৈলোকে ৰাজা প্ৰজা অবাকে মাতিলে তোমাক মাতিবে প্ৰভু নিষেধ কৰিলে শিৱহীনা দৈত পাতে দৈখ মূঢ় মতি যজ্ঞ পূৰ্ণ হৈবে জানো পুৱা পশুপতি উচিত উপায় আবে কৰাই চৰ তবয় অপমানে মোৰ ভাঙিছে দেৱৰ্ষি নাৰদ শুনা মুহুৰ বচন গৰ্ব অহংকাৰে খাধে আপোন নিজন সসুৰ হৈয়া মূৰ দক্ষ প্ৰজাপতি যজ্ঞে অংশ নিদিলাহা মোহক সম্পত্তি অহংকাৰে মত্ত সিটো দক্ষ মহাৰাজ মহাগৰ্বে মতি চন্ন হুয়া কৰে কাজ শুনা মুনি ধৰ্ম নীতি শাস্ত্ৰৰ বচন দুষ্টৰ সংগত নাথাকিবা কদাচন ভক্তজনে দিয়ে যদি তিল ফুল জল তাহাঁত হয় তুষ্ট দেৱতাসকল অভক্তে যদিও বা দিয়ে নানা উপহাৰ তাহাঁত নহয় তুষ্ট দেৱ দামোদৰ বিশেষত দক্ষ ৰাজ নহয় বিষ্ণু ভক্ত সেই হেতু তান যজ্ঞে মুহুৰ বঞ্চিত দুষ্ট যজ্ঞে ক্ৰোধ মূৰ উচিত নহয় দেৱৰ সহন গুণ থাকিতে লাগয় সেই হেতু দক্ষ যজ্ঞ নকৰো সংহাৰ নাৰায়ণে কৰিবে ক তাহাৰ বিচাৰ একমাত্ৰ বাধা নিষেধিলো তোমাক কদাপি যজ্ঞৰ বাৰ্তা নিদিবা সতিক স্বভাৱত সতিবৰ অন্তৰ কোমল যজ্ঞৰ বাৰ্তা পাৰিলে হৈব আকুল ব্যাকুল নাৰায়ণ নাৰায়ণ হে প্ৰভু ত্ৰিনয়ন কি বাক্য বোলক পিতৃৰ গৃহে গৈলে দুহিতাক কিবা নিমন্ত্ৰণ লাগায় দুহিতাক দেখিয়া পিতৃ মাতৃ পৰম আনন্দিত হব সতিক যাইবাক লাগি মাতৃৰ আজ্ঞা আছে হে প্ৰভু ভোলানাথ দক্ষ ৰাজে মাত্ৰ তোহাক যজ্ঞে বাৰণ কৰে সতীৰ নাম নাহি লয় সেই হেতু সতী
সতীক বারণ করিতে নাহি লাগয়। হে বাপু নারদ তুহু কিছু জানয় নাহি মুহুর বাসন শুন নারী জাতি অল্পমতি মাতৃৰ গৃহে যাইবাক লাগি হব নাৰীয়ে সতত অধিক বাঞ্ছা কৰি থাকয় যজ্ঞৰ বাৰ্তা পাইলে সতী মাৰ গৃহক যাইবাক হামাক নানান জঞ্জাল কৰব দৈত্যৰাজে হামাক যজ্ঞে নিমন্ত্ৰণ নাহি কৰল আক লাগি হামাৰা কিছু খেদ নাহি কিন্তু বিনা নিমন্ত্রণে সতীক পঠাইলে আমাক জগতে আখব যিহেতু যজ্ঞৰ বাৰ্তা সতীয়ে জানিতে নাহি লাগয় নারায়ণ না হে ত্রিজগতপতি শঙ্কৰ হে ত্রিজগতপতি শঙ্কৰ পিতৃৰ গৃহে গৈলে কতি ঈশ্বৰীক হাকিবে কাহাৰ শকতি ঠিক হবে আনন্দিত হব কেহি হেতু কয়ে অবুধ নাৰদ নারায়ণ না হামু বাৰম্বাৰ কৈছো তুহু কেমন নাহি বুজহ সতী যজ্ঞে গলে সতীক দেখি অহংকাৰী দক্ষ কোৰে জ্বলি উঠব যজ্ঞস্থলে আমাৰ নাম ধৰি ধৰি দক্ষৰাজে নানান নিন্দাবাৰ কৰব পতিক লাগি উহি নিন্দাবাত সহিতে নপাৰি সতীয়ে তথাৎ প্ৰাণ ত্যাগ কৰিতে পাৰয় নারায়ণ নারায়ণ বুঝলো হে প্রভু হামাক ক্ষমা কর এবে হামু সতীমার সমীপে যাও কৈলাসে আখি যদি সতীমাক একবাৰ দেখা নাহি করহু সতী এবে রুষ্ট হব কিন্তু হে দেৱৰ্ষি আমাৰ কথা মনে ৰাখবি সতীক কদাপি যজ্ঞৰ বাৰ্তা নাহি দিবি হে প্ৰভু ভোলানাথ তব আজ্ঞা শিৰোধাৰ্য হামু কদাপি প্ৰথমে যজ্ঞৰ বাৰ্তা সতীমাক নাহি দেউবু তথাপি বাৰ্তালাপে পিতৃগৃহৰ কথা কহন্তে ঐ দুষ্ট নাৰদ! নাৰায়ণ নাৰায়ণ প্ৰণাম প্ৰভু আজু আমাৰ বিধি বাম ভেল চতুৰ নাৰদে আখি সৰ্বত্ৰে গণ্ডগোল লগাইল এবে হামু কি কৰবু উহি দুষ্ট নাৰ যদি সতীক যজ্ঞৰ বাৰ্তা দিয় তবে সতী যজ্ঞ যাইবাক লাগি হামক নানা কাকুতি কৰব সতী যজ্ঞে গলে যজ্ঞত অথন্তৰ মিলব আউৰ যজ্ঞে যাইতে যদি বাধা কৰোহু তবে শক্তি ৰূপিণী সতীয়ে কি ৰূপ ধৰয় তাহাৰ ঠিকনা নাই